গাইজ নমস্কাৰ পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এডোখৰ পবিত্ৰ জেগালৈ যাবলৈ ওলাইছোঁ লগত আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিম গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া আমাৰ দেহা ওলাইছে, দেহা হাই কৰি দিয়া। আৰু ৰাতিপুৱা ওলাইছোঁ আৰু আমাৰ গাঁৱৰ নামঘৰৰ ফালৰ পৰা ওলাইছোঁ। সকলো যাব, আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এতিয়া নামঘৰলৈ যাওঁ। নামঘৰতে সকলো মানুহ উঠিব, তাতে উঠিম বুলি কৈছে। আৰু আমাৰ ঘৰ আলি কিনাৰত হয়, গাঁওখন অকণমান দূৰত আছে, তালৈ গৈ আছোঁ এতিয়া আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। নমস্কাৰ, আমি সকলো আজি ভকত গাঁও ৰাইজ সকলো আজি আমি ভাদ মাহ পবিত্ৰ মাহ বুলি আমি সকলোৱে আজি যোৰহাট মইনাপুৰীয়া নামঘৰলৈ ওলাইছোঁ। সকলোৱে আমি হৰিনাম কীৰ্তন শুনিবলৈ ওলাইছোঁ নামঘৰলৈ। কৃষ্ণ আৰু এইফালে সকলো গোপিনী বহি আছে, এয়া আপোনালোকক দেখাই দিছোঁ। আৰু এইফালে আমাৰ এয়া আইতা আহিছে, এইফালে বহি আছে, এইফালে আমাৰ এই ড্ৰাইভাৰ দাদাহঁত হাই কৰি দিয়ক দাদা। আমাৰ ডাক বুলি ওলাই নাই, ডাকি হ'বলৈ আহিছে। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, একদম শেষলৈকে চাই থাকিব, বহুত ধুনীয়া হ'ব ভিডিঅ'টো, একদম শেষলৈকে চাই থাকিব। যি মানে গান চিত্ৰ কৰি আহিছে প্ৰভু ভগৱান হনুমান গ্ৰহণ কৰি এখন মাতা কৃষ্ণ কৃষ্ণ সকলোৱে মনৰ বাঞ্ছা যাতে পূৰ্ণ হয়। গোপী আৰু এনেকৈ হৰিনাম গাই গাই আমি মইনাপুৰীয়া নামঘৰ অভিমুখে গৈ আছোঁ। আৰু আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিব, বহুত ভাল পাব ভিডিঅ'টো চাই আপোনালোকে। হৰিনাম সকলোৱে গাই গাই আহি আছোঁ।
আমি এতিয়া আহি মইনাপুৰীয়া নামঘৰ পাবহি হৈছে আৰু বেছিকণ বাট নাই আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ কৰি নাচাব। আৰু এতিয়া মইনাপুৰীয়া নামঘৰৰ আমি প্ৰথম গেটখন পাইছোঁ, সোমাই গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আপোনালোকে গাড়ী হওক বাইক হওক যি লৈ আনে আপোনালোকৰ ৰখাৰ সুবিধা ইয়াতে সম্পূৰ্ণ আছে আৰু লগতে দোকানবিলাকো আছে, আপোনালোকে চাকি তাকি লৈ ল'ব পাৰে। আৰু এতিয়া আমি আহি মইনাপুৰীয়া নামঘৰ পাই গ'লোহি। প্ৰথমতে এভাগ সেৱা জনাই আমি ভিতৰলৈ সোমাই গৈ আছোঁ আৰু প্ৰথমতে মই আপোনালোকক মইনাপুৰীয়া নামঘৰৰ বিশেষত্বটো কৈ ল'বলৈ লৈছোঁ। মইনাপুৰীয়া নামঘৰ বিশেষত্ব হৈছে বিষ্ণুৰ অৱতাৰ নৃসিংহমুৱাৰী মূৰ্তি আৰু নৃসিংহমুৱাৰী প্ৰভুৰ ওচৰত যদি আমি এগছি চাকি জ্বলাই তেওঁৰ চৰণত যদি আমি সেৱা জনাওঁ, তেওঁ সকলোৰে মনোবাঞ্ছা পূৰণ হয় বুলি আমি জানো আৰু সকলো ভক্তগণে এই কথা বিশ্বাস কৰি আহিছে আৰু সকলোৰে মনোবাঞ্ছা পূৰণ কৰে তেওঁ প্ৰভুৱে। আৰু সেইকাৰণে ইয়াত ভক্তৰ ভিৰ বহুত বেছি হয় আৰু আমিও সেই ভাবিয়ে আমি প্ৰভুৰ ওচৰলৈ আহিছোঁ আৰু এগছি চাকি জ্বলাই আমিও সেৱা জনাইছোঁ। আমি এতিয়া আহি পালোহি নামঘৰ আৰু চাকি তাকি জ্বলাই লওঁ, তাৰপিছত আপোনালোকক অকণমান দেখাম, চাই থাকিব। আৰু নামঘৰৰ বাওঁহাতে গ'লে আপোনালোকে পাব বন্তি জ্বলোৱা ঠাইডোখৰ, তাতে সকলোৱে বন্তি জ্বলায় আৰু তাতে বন্তি জ্বলাব পাৰিব। আমি এতিয়া আহি আছোঁ বন্তি জ্বলাবৰ কাৰণে। এয়া চাকি জ্বলোৱা জেগা পাইছেহি আৰু চাকি জ্বলাই লওঁ, চাই থাকক। আৰু লগত অনা তামোল পাণ আৰু অৰিহণা এনেদৰে আগবঢ়াই সেৱা জনাই ল'লোঁ প্ৰভুৰ চৰণত। সকলোবোৰ যাতে দুখ আঁতৰি যায় আৰু ঘৰখনলৈ যাতে সুখ শান্তি কঢ়িয়াই আনক, তাৰেই প্ৰভুৰ চৰণত সেৱা জনালোঁ। Hadi bakalım. Hadi bakalım.
ইফালে বিনামূলীয়া কুঁহিয়াৰ ৰস দিছে আমাক, আমি ইয়াত খাবলৈ আহিছোঁ। দাদাহঁতে দিছে, খাই বুলি কৈ দিয়ক দাদা। এইফালে এজন দাদা আছে, দাদা বুলি অকণমান চাই দিয়ক। ইয়াত তেওঁলোকে শুশ্ৰূষা কৰি আছে আৰু অকণমান দেখাই দিছোঁ। আৰু এইফালে শৰাই লোৱা স্থান, ইয়াতে আপোনালোকে যি শৰাই আনে ইয়াতে ল'ব। আমি অনা শৰাই আমি ইয়াতে আগবঢ়াই দিলোঁ। আৰু ইয়াতে দেওবাৰ দিনাত বহুত ভক্তৰ ভিৰ হয়, সেইদিনা সকলোৱে বন্ধ পায় আৰু সেইদিনা ভক্তৰ ভিৰ বেছি হয়। এতিয়া দেখিছে নহয় লাহে লাহে ভক্তৰ ভিৰ বাঢ়ি আহিছে। ইয়াতে বহুত ভক্তগণ আহে প্ৰভুৰ চৰণত সেৱা ল'বলৈ। আৰু নামঘৰৰ সোঁফালে আছে প্ৰেক্ষাগৃহ, তাতে আমি এতিয়া প্ৰসাদ ল'বলৈ আহিছোঁ। এতিয়া আমি প্ৰসাদ লৈছোঁ, তাৰপিছত আৰু ইয়াৰ পৰা ওলাম। আপোনালোকে চাই থাকিব শেষলৈকে। ৰখি আছোঁ আৰু আমাৰ মানুহখিনি গোট খাবলৈ ইয়াতে গোটেইখিনি ৰখা হৈছে। একদম পূৰা ৰখি আছে গোটেইখিনি মানে ভোক লাগিছে হয় নাই? ভোক লাগিছে। ক'ত ভোক লাগিছে? পেটত। বহুত দেৰি হ'লে ধাবা কেইবাখনো সোমালোঁ, কিন্তু ভাত নাই। এতিয়া বিচাৰি বিচাৰি এখন ধাবা পাইছোঁ এখন। আৰু চবেই ইয়াতে সোমাইছে ভাত খালি নাপালোঁ বুলি কৈছে আকৌ। মানে কি? মানে কেইবাখনো সোমালোঁ, খালি নাপালোঁ। ওলা ভিৰ মানে দেওবাৰ যে সেইকাৰণে। এতিয়া এখন আহি যেনে তেনে পাইছেহি আৰু ইয়াতে সোমাই দিছোঁ। আমি সকলোৱে এতিয়া নিৰামিষ খানা খাম। আৰু বহুত ভোক লাগিছে আৰু গৰম কেনেকুৱা গৰম আজি। দেহাটো অৱস্থা নাইকিয়া হ'ল মানে দেখা। নিমখে দিছে। আৰু এইফালে আমাৰ নিৰামিষ খানাটো অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু আজি আহি পাওঁতে গধূলি হ'লগৈ আৰু ভাবিলোঁ ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। ঘৰ পাওঁতে বহুত দেৰি হ'ব। আমি বহুত এনজয় কৰিলোঁ আজি আৰু বহুত বেছি ভাল লাগিলে আজি। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল পালে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই। আৰু যিসকলে কৰিলে তেওঁলোকে প্লিজ কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই কেনেকুৱা পালে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আকৌ অন্য এটি ভিডিঅ'ত সকলোকে লগ পাম। তেতিয়ালৈকে বাই বাই।